নমস্কাৰ আন এটি ভিডিঅ'ৰ বাবে সকলোকে স্বাগতম জনাইছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশীয় কলা অধ্যয়ন কেন্দ্ৰত স্নাতক লবৰ বাবে বহুতেই আগ্ৰহী হৈ থাকে আৰু সেয়েহে হয়তো মোক বহুতে কমেন্ট কৰি সুধিছে যে বিএ ইন পাৰফৰ্মিং আৰ্টছত পঢ়িব বিচাৰিছো কেনে ধৰণে আগবাঢ়িব পাৰিম ধন্যবাদ জনাইছো তোমালোকে মোক কমেন্ট কৰি সুধাৰ বাবে আৰু এইখিনিতে মই ক্ষমা বিচাৰিছো তোমালোকে আসলতে বহুত আগ্ৰহী হৈ আছা কিন্তু মই ভিডিও আপলোড কৰিব পৰা নাই সমগ্ৰ বিশ্বতে আসলতে ভয়ংকৰ কৰোনা মহামাৰীৰ বাবে বিভিন্ন দিশসমূহত হালহলনি হোৱাৰ লগতে যি শিক্ষা ব্যৱস্থা তাতো আসলতে হালহলনি হৈছে আৰু সেইবাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি বিএ ইন পাৰফৰ্মিং আৰ্টছ তাৰ যি এড উলাই আসলতে জুন মাহৰ প্ৰথম ভাগতে উলাই কিন্তু বৰ্তমান সময়ত এড উলোৱা নাই যদিও সোনকালে ওলাব যি নহওক এতিয়া বিষয়বস্তুৰ মাজলৈ আহিছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি পাৰফৰ্মিং আৰ্টছ ডিপাৰ্টমেন্টত বিএ কোৰ্স হেয়া 3 বছৰীয়া কোৰ্স আৰু এই 3 বছৰত 6টা সেমিষ্টাৰত ইয়াৰ যি ডিগ্ৰী হেয়া সমাপ্ত হয় আৰু তিনিটা বিষয়ত মেজৰ সাবজেক্ট হিচাপে ল'ব পাৰি বিএ ইন ভোকেল মিউজিক বিএ ইন সত্ৰিয়া ডান্স বিএ ইন থিয়েটাৰ আৰ্টছ ইয়াৰ এডুলাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল পেজত আৰু তাৰ পাছতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পোৰ্টেল www.dibru.online ত ইয়াৰ ফৰ্ম ফিলআপ আৰম্ভ হয় আৰু ফৰ্ম ফিলআপ কমপ্লিট হোৱাৰ পাছত সম্পূৰ্ণ ফৰ্ম ফিলআপ যেতিয়া শেষ হয় তেতিয়া নেট বেংকিং হওক বা ডেবিট কাৰ্ড বা অথবা ক্ৰেডিট কাৰ্ডৰ যোগেদি 500 টকা এটা অনলাইন পেমেন্ট কৰিব লাগে আৰু তাৰ পাছত সম্পূৰ্ণ ফৰ্ম ফিলআপ প্ৰক্ৰিয়া যেতিয়া সমাপ্ত হয় তেতিয়া এটা একনলেজমেন্ট ৰিসিপ্ট পায় সেই ৰিসিপ্টটো উলিয়াই ল'ব লাগে কিয়নো সিটৰ সংখ্যা যেহেতু মাত্ৰ 40টা গতিকে এটা প্ৰৱেশ পৰীক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়তে অনুষ্ঠিত কৰে আৰু সেই প্ৰৱেশ পৰীক্ষাটোত আসলতে অন্তৰ্ভুক্ত হ'ব লাগিব আৰু তাৰ ভিত্তিতে আসলতে এডমিশনৰ পিছৰ যি ব্যৱস্থাসমূহ আছে সেইসমূহ আগুৱাই যায় আৰু এই প্ৰৱেশ পৰীক্ষা ৰিটেন টেষ্ট নহয় এয়া সম্পূৰ্ণ প্ৰেক্টিকেল আৰু ভাইভাৰ ওপৰত ডিপেন্ড কৰে আৰু তাৰ পাছতে এডমিশন প্ৰক্ৰিয়া আৰম্ভ হয় আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহলে শিওৰ তোমালোকে মোক কমেন্ট কৰি সুধিব পাৰা